নমস্কাৰ বহু দিনৰ পাছত আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বহুত দিন ভিডিঅ' আপলোড কৰাই হোৱা নাই মানে কি হয় ভিডিঅ' ক্লিপ বনাই থোৱা হয় কিন্তু এডিট কৰিবলৈ মানে এলাহতে থাকি যোৱা হয় আৰু এলাহৰ লগতে মানে মই এটা কোৰ্সো এতিয়া নতুনকৈ কৰিছোঁ সেইকাৰণে টাইমো ভালদৰে পোৱা নাই আৰু ভাবিলোঁ আজি ভিডিঅ'টো বনাই দিওঁ আৰু মই দুৰ্গা পূজাৰ সময়তে ভিডিঅ' ক্লিপ দুটামান কৰিছিলোঁ আৰু লক্ষী পূজাত সাধাৰণ মেলাত কৰিছিলোঁ সেইকেইটা ইয়াত এড কৰি দিম আশা কৰিছোঁ সকলোৰে দুৰ্গা পূজা আৰু লক্ষী পূজা ভালে ভালে পাৰ হ'ল আৰু সকলোকে কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ পিঠা পনা বনাইছে নিশ্চয় আৰু মই দুৰ্গা পূজাতে ভিডিঅ' ক্লিপ দুটামান কৰি থোৱা আছিলে মানে বিশেষ ভিডিঅ' কৰা নাই বাকীটো সকলো একে থাকে ৰিয়েল প্ৰতিমা চাব গৈছিলোঁ আমি আৰু তাতে দুটামান ভিডিঅ' ক্লিপ কৰিছিলোঁ আৰু সেইকেইটা আপোনালোকলৈ আগবঢ়াম আৰু তাৰপিছত লক্ষী পূজাৰ সাধাৰণ মেলা আছিলে তাত গৈছিলোঁ তাত দুটামান অলপ ভিডিঅ' কৰিছিলোঁ সেইকেইটা আগবঢ়াম ভিডিঅ'টো চাই থাকিব শেষলৈকে আপোনালোকে এই ঐশ্বৰিক জ্ঞান আৰু ৰাজযোগৰ পৰা শিক্ষা আপোনালোকৰ ধন্যবাদ ভিতৰৰ ফালে চাউলি কি আছে মই তাত ফালে গৈ ভিতৰৰ ফালে ভিতৰৰ ফালে ধেৰ কিবা কিবি ইয়াৰ পিছত আকৌ এয়া যোগ হ'বগৈ আৰু উঠাই লোৱা আৰু এই বিশেষ পূজাখিনি বিশ্বনাথ চাৰিআলিৰ ব্ৰহ্মকুমাৰীয়ে তাত অনুষ্ঠিত কৰা হৈছিল আৰু ইয়াত আপোনালোকে দেখিছেনে সকলোখিনি যুগৰ লগত মানে ধৰক এতিয়া দ্বাপৰ যুগত কি চলিছিল বা কলি যুগত ত্ৰেতা যুগত সেই সকলোখিনি ইয়াত সুন্দৰকৈ মূৰ্তি বা প্ৰতিমাৰ সৈতে দেখুওৱা হৈছে
অসংখ্য ধন্যবাদ